ৰায়পুৰ গাঁৱত সংকেত নিজৰ স্ত্ৰী দিব্যাৰ লগত বাস কৰিছিল। তেওঁলোক দুজন মানুহৰ জমিত মজদুৰীৰ কাম কৰিছিল আৰু পেট ভৰিছিল। সংকেত আৰু দিব্যায়ে ঘৰৰ মানুহৰ বিৰুদ্ধত গৈ বিয়া কৰিছিল। তেতিয়াৰ পৰা সিহঁত দুজন ৰায়পুৰত আহি বাস কৰিব ধৰিছিল। এদিনাখন সংকেতৰ ওচৰত তাৰ ককা শংকৰৰ ফোন আহিল আৰু তেওঁ সিহঁত দুজনক নিজৰ ঘৰ মধুপুৰত মাতিলে। দিব্যা আৰু সংকেত বৰ আনন্দিত আছিল কাৰণ সিহঁত দুজনক ঘৰত মাতা হৈছে। সিহঁত দুজন আনন্দিত হৈ মধুপুৰলৈ গ'ল। তাতে যোৱাৰ পিছত শংকৰ সংকেতক ক'লে, পুত্ৰ সংকেত, কেনেকুৱা আছা তুমি? তুমি আৰু দিব্যা ভাল আছাতো? পুত্ৰ, মই তোমালোক দুয়োজনৰ সম্বন্ধটো অস্বীকাৰ কৰি ভাল কৰা নাই, কিন্তু এতিয়া পুৰণি কথাবোৰ পাহৰি যোৱা আৰু কোৱা তোমালোক ভাল আছাতো? ককা, কি ক'ম, আমি ক'তো কাম পোৱা নাই। মই আৰু দিব্যাটো দুই সময়ৰ ৰুটিও ভালদৰে খাব নোৱাৰো। আৰে পুত্ৰ, এনেকুৱা মন মাৰি নাথাকিবা। এতিয়াৰ পৰা তোমালোক দুয়োজন মোৰ লগতে থাকা। আমাৰ কিমান ভাল জমি আছে, সেইটোতে পৰিশ্ৰম কৰা। সঁচাকৈ ককা, আপুনি আমাক দুয়োজনক ক্ষমা কৰি দিছে। পুত্ৰী, মই মোৰ ভুল বুজি পাইছোঁ। সেইবাবে মই তোমালোক দুয়োজনক তৎক্ষণাত ইয়াতে মাতিছোঁ। মোৰ বিশ্বাস আছিল তোমালোক দুয়োজন নিশ্চয় উভতি আহিবা। এতিয়া মোৰ বয়স হৈ গৈছে, মই এতিয়া আৰু কোনো কাম কৰিব নোৱাৰোঁ। মই ভাবি আছিলোঁ কি আমাৰ আতৌফলৰ যি বাগানটো আছে, সেই বাগানত প্ৰতি বছৰ বহুত সীতাফল হয়, কিন্তু এতিয়া মই সেইটো আৰু দেখা শুনা কৰিব নোৱাৰোঁ। মই বিচাৰোঁ কি এতিয়া তোমালোক দুয়োজন মিলি আমাৰ আতৌফলৰ বাগানটোক দেখা শুনা কৰা। হয় ককা, আমি দুয়োজন আতৌফলৰ বাগানৰ ভালদৰে দেখা শুনা কৰিম। সেইদিনাৰ পিছৰ পৰা দুয়োজন মিলি বাগানৰ বৰ দেখা শুনা কৰে আৰু কেইদিনমানৰ ভিতৰতে আতৌফল পকি তৈয়াৰী হৈ গ'ল। সংকেত বক্সত আতৌফল ভৰাই চহৰলৈ লৈ গ'ল আৰু তাতে বিক্ৰী কৰিলে। আতৌফল বিক্ৰী কৰি সংকেত ভাল লাভ কৰিলে। সংকেত এতিয়া নিজৰ সকলো দায়িত্ব ভালদৰে পালন কৰি আছিল। এনেকুৱাকৈয়ে সময় বৈ গ'ল। 6 মাহ পিছত সকলোৱে সংকেতৰ পৰাই আতৌফল লোৱা পচন্দ কৰে। মানুহ দূৰ দূৰৰ পৰা সংকেতৰ ঘৰত আতৌফল ল'বলৈ আহে। তাৰে লগত সংকেতৰ বাবে গাঁৱৰ বহুত বেৰোজগাৰ মানুহ ৰোজগাৰ পাই গৈছিল। এইবোৰ দেখা পাই গাঁৱৰে আৰু এজন বেপাৰী সুন্দৰৰ সংকেতক লৈ হিংসা হ'ব ধৰিল, কাৰণ যেতিয়াৰ পৰা সংকেত ঘৰ এৰি গৈছিল তেতিয়াৰ পৰা ককাৰ বাগানৰ আতৌফল সুন্দৰে বিক্ৰী কৰিছিল আৰু কেতিয়াবাতো ককাক পুৰা পইচাও দিয়া নাছিল। সংকেতক আকৌ দেখা পাই আৰু তাৰ আতৌফলক দেখি সুন্দৰ মনে মনে হিংসা কৰিব ধৰিল। আৰে ইয়াৰ, এই সংকেতৰ বাবে মোৰ এই বছৰৰ প্ৰফিট চব গুচি যাব আৰু ককাৰ বাগানৰ আতৌফল বিক্ৰী কৰাৰ সুযোগো নাপালোঁ। এতিয়াতো মোক কিবা নে কিবা কৰিবই লাগিব। এইবোৰ দেখি সুন্দৰ নিজৰ দুজন বন্ধুক লৈ ৰাতিৰ সময়ত সংকেতৰ আতৌফলৰ বাগানত আহিল আৰু সব আতৌফলৰ গছৰ ওপৰত বিষযুক্ত ঔষধ দি দিলে আৰু তাৰ পৰা পলাই গ'ল। পিছদিনা ৰাতিপুৱা যেতিয়া সংকেত আৰু দিব্যা নিজৰ বাগানলৈ আহিল তো দেখিলে কি আতৌফলৰ সকলো গছ মৰি গৈছে। হে ভগৱান, এইবোৰ কেনেকুৱাকৈ হ'ল? কালি গধূলিলৈকেতো চব ঠিকেই আছিল, হঠাতে ৰাতি এনেকুৱা কি হৈ গ'ল কি গছবোৰ মৰি গ'ল? সংকেত আৰু দিব্যাৰ বৰ মন মাৰি গ'ল। ঘৰত অহাৰ পিছত সংকেত আৰু দিব্যা সকলো কথা ককাক ক'লে। আৰে এনেকুৱা কেনেকুৱাকৈ হ'ব পাৰে? তোমালোক দুয়োজন মোৰ লগত ব'লা। ককা, তাতে যোৱাৰ কোনো লাভ নাই, কাৰণ চব গছ শেষ হৈ গৈছে, একো নাই। কিন্তু তথাপিও মই চাব বিচাৰোঁ। ককাক লৈ সংকেত আৰু দিব্যা বাগানলৈ গ'ল। আৰে ইয়াতেতো চব নষ্ট হৈ গৈছে, চব আতৌফলৰ গছবোৰ শেষ হৈ গৈছে। এইবোৰৰ ওপৰত নিশ্চয় কোনোবাই বিষযুক্ত ঔষধ দিছে। তেতিয়াই সংকেতৰ দৃষ্টি এজোপা সৰু আতৌফলৰ গছৰ ওপৰত পৰিল। সেই গছজোপা একদম ঠিক আছিল। সেইটোক দেখা পাই সংকেতে ক'লে, ককা এইফালে আহক, এই গছজোপাটো একদম ঠিক আছে আৰু এইটোত সৰু সৰু আতৌফলো ধৰিছে। সংকেত, তুমি এটা কাম কৰা, এই গছজোপাৰ লগত মোৰ গছবোৰতো পানী দি চোৱা, হ'ব পাৰে কিবা হৈ যায়। আতৌফলৰ গছবোৰত পানী দি পেলাই তিনিওজন ঘৰত গুচি গ'ল।
পিছদিনা সদায়ৰ দৰে সংকেত আৰু দিব্যা বাগানক চাবলৈ আহিল তো চায়ে থাকি গ'ল কাৰণ সব গছ আকৌ সেউজীয়া হৈ গৈছিল এয়া দেখা পাই সংকেতে ক'লে জানো এইবোৰ কি হৈ আছে আমাৰ লগত পৰহি মই এজোপা সৰু আত গছৰ পুলি ৰুইছিলো যিটো একদম সেউজীয়া আছিল হেতু জাদুই গছটো নাছিল মোৰ লাগি আছে হেতু কোনো জাদুই গছে হ'ব সেইবাবে তো আমাৰ সব গছ সেউজীয়া হৈ গৈছে আৰু আত ফলো ৰঙা পৰি গৈছে তেতিয়াই এটা মাত শুনা গ'ল সংকেত 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 আৰু দিব্যা ইফালে সিফালে চাব ধৰিল কোনে কৈ আছে মই সেই আত ফলৰ গছ হয় যাক তুমি কালি চাইছিলা তোমালোক দুয়োজন বৰ ভাল তোমালোকে আমাৰ বৰ লক্ষ্য ৰাখিছা আৰু গাঁৱৰ বহুত বেৰোজগাৰ মানুহক रोजगार দিছা হেবাবেতো তুমি সকলো আতফলৰ গছবোৰ উভতি পাইছা তুমি যেতিয়া যেতিয়া আতফল চিঙিবা এই গছবোৰত আকৌ আতফল আহি যাব যদি এইবোৰত আকৌ কোনোবাই বিষযুক্ত ঔষধ দি দিয়ে তো তেনেহলে কি হ'ব তুমি চিন্তা নকৰিবা কাৰণ এতিয়া জুনে এইবোৰ বেয়া কৰিবলৈ আহিব হিহতে এই বাগানৰ বাহিৰতে যাব নোৱাৰিব ইয়াতে ঘূৰি ফুৰি থাকিব সংকেত আতফলৰ কথা শুনি বহুত ভাল পালে আৰু সব আতফল বক্সত ভৰোৱাৰ কাম আৰম্ভ কৰি দিলে আৰু চহৰত লৈ গুচি গ'ল এইবোৰ দেখা পাই সুন্দৰৰ চকু ডাঙৰ ডাঙৰ হৈ গ'ল সুন্দৰ বৰ আচৰিত হ'ল এতিয়া হি পিছদিনা ৰাতি আকৌ বাগানত আহিল আৰু এইবাৰ অকলে হি সব গছৰ ওপৰত বিষযুক্ত ঔষধ দি দিলে কিন্তু হি তাৰ পৰা ওলাবই নোৱাৰিলে হি তাতে ঘূৰি ফুৰি থাকিলে যেতিয়া সংকেত নিজৰ সব আতফল বিক্ৰী কৰি পিছদিনা ঘৰত উভতি আছিল তো দেখিলে কি সংকেত তাৰ বাগানত ঘূৰি ঘূৰি তলত পৰি আছে তেতিয়া সংকেত সব গম পাই গ'ল তাৰ ফসল নষ্ট কৰাৰ মানুহ আৰু বেলেগ কোনো নহয় সুন্দৰে আছিল সংকেত সুন্দৰৰ ওচৰত গ'ল তেতিয়াই সুন্দৰৰ জ্ঞান আহিল সংকেত তোমাৰ বাগানত এনেকুৱা কি আছে মই ইয়াৰ পৰা ওলাবই পৰা নাই মোক ক্ষমা কৰি দিয়া মই আছিলো জুনে তোমাৰ বাগানৰ সব গছবোৰত বিষযুক্ত ঔষধ দি দিছিলো এতিয়া মই আৰু কেতিয়াও তোমাৰ বাগানৰ ফালে চকু তুলিও নাচাওঁ এবাৰৰ বাবে মোক ক্ষমা কৰি দিয়া ক্ষমা বিচৰাৰ পিছতে সুন্দৰ বাগানৰ পৰা ওলাব পাৰিলে আনফালে সুন্দৰ ঘৰলৈ গ'ল আৰু হাঁহি হাঁহি সব কথা ককাক আৰু দিব্যাক ক'লে সেইদিনৰ পিছৰ পৰা সুন্দৰ হিহঁতৰ বাগানত কেতিয়াও অহা নাই আৰু সংকেত আৰু দিব্যা দুয়োজন মিলি যাদুই আতফলৰ বৰ দেখা শুনা কৰিলে